হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আৰু এতিয়া আছোঁ মই 4 লাইনত দেখিছে ৰাস্তা ক্লিয়াৰ হৈ গ'ল আৰু আজি যিহেতু আমাৰ চিমেণ্ট চাপৰি ইউনিভাৰ্চিটিৰ শেষৰখন খেল তো আহিছোঁ ওলাই আৰু আজি আছে আমাৰ ঋষা ভৰদ্বাজৰ লগতে আৰু দেৱ ৰাইট আৰু লগত আছে বহুকেইগৰাকী কণ্ঠশিল্পী তো বল আজি ভিডিঅ'টো খাতৰা হ'ব বলক দেৰি নকৰি আৰম্ভ কৰোঁ আৰু গৈ থাকোঁ পটাপট ফিল্ডলৈ তো আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ ট্ৰাই কৰিম। হেল্ল' দাদা, আপোনাক মই চিনি পাইছোঁ দাদা। আপুনি আৰে আপোনাক মই বিগ ফেন, আপোনাক মই ফ'ল' কৰি থৈছোঁ। আৰু এইকেইদিন এনেকুৱা ধামাকা ঠাণ্ডা পৰিছে মানে বাইক চলোৱাটো মুখৰ কথা হৈ থকা নাই, কিন্তু খেল বুলি ক'লেতো ৰখিব নোৱাৰোঁ তো গৈ আছোঁ আৰু অকস্মাত 4 লাইনৰ কামটো ক্লিয়াৰ হৈ গ'ল। আমাৰ ইয়াত মানে কি হয় আগতে 1 ৱেত গাড়ী চলাই থকা মানুহবিলাকে এতিয়া 4 লাইনত গাড়ী চলাব নজনা হৈ পৰিছে, বহুত ৰিক্স হৈ থাকে তো কি কৰিম আৰু এতিয়া চলাবতো লাগিব, উপায় নাই। আৰু এতিয়া আহি থাকোঁতে ঠাণ্ডা দিন যিহেতু ইয়াত মাফলা এখন লাগিব, ডিঙিটোত ঠাণ্ডা হ'লে বেমাৰৰ কথা আছে আৰু ভাই দাজু ভাই তো একদম এইটো কামাণ্ডো আৰ্মি লেখীয়া হৈ আছে আৰু ময়ো লৈ ল'লোঁ তাৰ লগত মিলাই এয়া মাফলাৰ ডিঙিত লগোৱা। তো গৈ থাকোঁ ঠাণ্ডাত টুপি চুপি পিন্ধি আহিছে আমাৰ সদা ককাই, গৈ আছোঁ আমি ফিল্ডলৈ। তো আজিতো ঋষা ভৰদ্বাজৰ লগতে বিভিন্ন ছিংগাৰ থাকিব, তো কেনেকুৱা লাগিব আজি? মজা লাগিব, মজা। আমি পাণ খাই লৈছোঁ, পাণ। মজা, পাণ মেইন আমাৰ কাৰণে। ব'লা তেতিয়া তাত গৈ লগ পাইছোঁ ব'লা। আৰু এয়া আহি পালোহি বৰ্তমান চিমেণ্ট চাপৰি মিনি ষ্টেডিয়ামৰ ফিল্ডত আৰু লগৰটোৱে আনিছে এনাৰ্জি ড্ৰিংক, যিহেতু ক্ৰিকেট খেল বুলি কোৱাৰ লগে লগে এনাৰ্জি দৰকাৰ হয়, এইবিলাক খেল খেলি আছে। খেলটো বলিং চাইডটো ভাল মাহিলা কোনজন? আহি পালোহি স্ক'ৰ বৰ্ডৰ ওচৰত আৰু এইফালে আমাৰ দাদাসকল আছে, প্ৰত্যেকজনে নিজৰ নিজৰ কাম কৰি আছে আৰু সুধো দাদাক লগ পালোঁ যিহেতু কমেণ্ট্ৰি কৰি থাকে। তো মানে আজিতো যিমান যি হ'লেও চিমেণ্ট চাপৰি ইউনিভাৰ্চিটিৰ শেষৰখন খেল আৰু শেষৰ দিন, তো লগতে আজি থাকিব ছিংগাৰ প্ৰগ্ৰেম। তো কি ক'ব আজি খেলখনৰ বিষয়ে লৈ? খেলখনক লৈ এটা কথাই ক'ব বিচাৰিছোঁ যে খেলখন যথেষ্ট সুন্দৰ খেল। প্ৰতি বছৰে আমাৰ যুৱ সমাজে এই খেলখন অনুষ্ঠিত কৰি থাকে আৰু কৰি আহিছোঁ আমি। আজি চূড়ান্ত খেলখনৰ পূৰ্বে ছেমি ফাইনেলৰ 2খন খেলো অনুষ্ঠিত হ'ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডৰ অন্তিমখন খেল চলি আছে আৰু ইয়াৰ পিছতে আমি ছেমি ফাইনেল ৰাউণ্ডলৈ যাম, তাৰপিছতে হ'ব চূড়ান্ত খেল। কিন্তু চূড়ান্ত খেলৰ পূৰ্বে আমাৰ আমন্ত্ৰিত শিল্পী আছে ঋষা ভৰদ্বাজ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋষা ভৰদ্বাজে গীত দেৱতাইটো থাকিব আৰু লগতে থাকিব আমাৰ চিমেণ্ট চাপৰি অঞ্চলৰ নাচনীসকলে 100জনী নাচনীয়ে আজি নৃত্য পৰিৱেশন কৰিব আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব লগতে। খুব সুন্দৰ অনুষ্ঠান, প্ৰতি বছৰে হয়। অ'কে, আৰু আপোনালোকে শুনিলেই আমাৰ ৰণদাই গোটেইখিনি কৈ দিলে, তো সকলোৱে আহিব আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। আৰু এইফালে খেল আৰম্ভ হৈ আছে, বলক এতিয়া আপোনালোক দেৰি নকৰি খেলো অলপমান দেখুৱাই লওঁ। লগে লগে পৰিলে বেয়া হ'ব, সেইটোতো হয় বাৰু, কাৰণ সিহঁতৰ যিমান যি ক'লেও ভাগৰ লাগিব, এইটোক আমি ছেকেণ্ডলৈ নিবই লাগিব। ফাইনেলৰ আগত হ'ব আৰু যদি মাজত ICT প্ৰগ্ৰেম আধা ঘণ্টামানৰ হয়। এতিয়া অৱশেষত ছেমি ফাইনেলৰ খেল আৰম্ভ হ'বলৈ হৈ গ'ল আৰু আপোনালোকক দেখুৱাই দিম ছেমি ফাইনেল 2টা টিম। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे
সকলোকে ধন্যবাদ জনাইছোঁ। ঠিক আছে হ'ব। हेलो KKR won the toss, क्या डिसाइड करेंगे आप? हेलो हेलो चेक हम लोग फील्डिंग करेंगे फर्स्ट सो सभी दर्शकों को फर्स्ट सेमीफाइनल KKR वर्सेस F9. So KKR won the toss and decided to field. টাইম হৈ গ'ল 8:30 বজিলে আৰু এতিয়া আমাৰ ভণ্টি কেইজনীমানক লগ পাইছোঁ। আজি য়ভাছ ট্ৰফিৰ ক্ৰিকেট খেলৰ শেষৰটো দিন আৰু এই ভণ্টি কেইজনীক সোধোঁ। 8:30 বজিলে আৰু এতিয়া আমাৰ ভণ্টি কেইজনীমানক লগ পালোঁ। আমাৰ ইয়াতে য়ভাছ ট্ৰফিৰ শেষৰটো দিনত নাচিবলৈ আহিছে। তো আজিতো আমাৰ দেৱ টায়াৰ্ডৰ লগতে আৰু আমাৰ থাকিব জিমাৰ এজন। তো কেনেকুৱা লাগিছে তোমালোকৰ? তোমালোকে কি নাচিবা নেকি? অঁ খুব সুন্দৰ কথা। নাচিব। তোমাৰ নামটো কি? আৰু তোমাৰ নামটো? তোমাৰ নামটো? খুব সুন্দৰকৈ নাচিবা। তোমাৰ নামটো? বঢ়িয়া। ঠাণ্ডা দিনৰ বঢ়িয়া বঢ়িয়া। বাই বাই। অ'কে ভালকৈ নাচিবা দেই। বাবাগণ মইনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰজন্ম পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ ইয়াতকৈ সুন্দৰ সম্পাদক যদুমণি বৰাদেৱক আমি অনুৰোধ জনাইছোঁ। আৰু যিহেতু চিমেণ্ট চাপৰি য়ভাছ ট্ৰফিৰ আজি শেষৰটো দিন, কি ক'ব বাইদেউ? কৃষ্ণ থাপা তোমাক আমাৰ এই আজি যিহেতু চিমেণ্ট চাপৰি য়ভাছ ট্ৰফিৰ ক্ৰিকেট খেলৰ ঘটনাস্থললৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ভাল লাগিলে। এই বছৰলৈকে 4 বছৰত ভৰি দিলে খুব ধুনীয়া খেল হৈছে। এইখিনিতে আমি খেল সম্বন্ধীয় ঘোষণা কৰিব বিচাৰিছোঁ। আৰু জোনাই আৰু চিলাপথাৰ টিমটোৱে জিকিলে আৰু এতিয়া ফাইনেল হ'ব ধেমাজি আৰু চিলাপথাৰৰ মাজত। আৰু কিছুমানে লাইভ কৰিব, আপোনালোকে চাব। আৰু এতিয়া 100জনী নাচনীৰ দ্বাৰা ৰিণিকি প্ৰদৰ্শন ছিজন 4 আৰম্ভ হ'ব। একদম ভাল লাগিলে। অৰ্গেনাইজ কৰিছে খেলখন ভাল লাগিলে আৰু আৰু চাব আছিলে আদৰ্শ একেলগত ফুল এনজয় কৰিম আজি। শিৱ মন্দিৰ আমি সাংস্কৃতিক অনুষ্ঠান গীতৰ সৰা একদম ইতিমধ্যে ঋষভ ৰাজধানী আমাৰ মাজত উপস্থিত হৈছে। তেনেকৈ আমি আমাৰ উদ্যোক্তাসকলক তেখেতক আদৰি আনিবৰ বাবে আমি ইয়াৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ।
ভালকৈ ফুৰি গ'ল